যদি মই আপোনালোকক কওঁ ৰাণী লক্ষ্মীবাই যুদ্ধত কেতিয়াও মৰাই নাছিল আৰু তেওঁৰ জীয়াই থকা প্ৰমাণ আজিও কিছুমান ফাইলৰ মাজত লুকাই আছে, তেন্তে আপুনি বিশ্বাস কৰিবনে? সৰুৰে পৰা আমাক স্কুলত এটাই কাহিনী শিকাই আহিছে যে ঝাঁচী ৰাণী লক্ষ্মীবাই যুদ্ধক্ষেত্ৰত বীৰগতি প্ৰাপ্ত কৰিছিল। কিন্তু কিছুমান ব্ৰিটিছ ৰেকৰ্ডৰ অনুসৰি এনেকুৱা তথ্য পোৱা গৈছে যে সেই যুদ্ধ চিনাক্ত কৰা মৃতদেহৰ তালিকাত তেওঁৰ নাম লিখাই নাই। তাৰ মানে যোনটো মৃতদেহ তেওঁৰ বুলি কোৱা হৈছিল সেইটো আন বেলেগ কাৰোবাৰহে হ'ব পাৰে। আটাইতকৈ ডাঙৰ টুইষ্ট তেতিয়াহে যেতিয়া ইতিহাসবিদসকলে কয় যে সেই যুদ্ধৰ পাছত এজন ৰহস্যময় মহিলা নেপালত দেখা গৈছিল আৰু স্থানীয় মানুহে তেওঁক হাতী মাতা বুলি জানিছিল। সকলোতকৈ আচৰিত কথাটো হ'ল যে হাতী মাতাৰ হেণ্ডৰাইটিং ৰাণী লক্ষ্মীবাইৰ হেণ্ডৰাইটিঙৰ সৈতে হুবহু মিল খাইছিল। এতিয়া মেইন কথাটো হ'ল ৰাণী লক্ষ্মীবাই ব্ৰিটিছসকলক কনফিউজ কৰিবলৈ নিজৰ মৃত্যুৰ নাটকখন ৰচিছিল নে এইটো এটা মাত্ৰ কোইনচিডেন্সহে। সঁচা কি সেয়া কিন্তু আজিলৈ কোনো প্ৰমাণ কৰিব নোৱাৰিলে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই অলপ ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব। আজিলৈ বিদায়, কাইলৈ আকৌ লগ পাই আছো এটা নতুন ভিডিঅ'ৰ সৈতে।